অ বোলো হুম্বুদ হুকুৰ কেতিয়া আহিলা জোঁৱাই কুকুৰ ঠিকেই ওচৰতে থাকিল বুলিয়ে শহুৰেকৰ ঘৰলৈ সঘনাই যোৱাজনক শহুৰেকে কুকুৰ নুবুলি বুলিব কি সদায়ে শহুৰৰ পৰা মানুহৰ দৰে সন্মান আৰু আদৰ পাবলৈ হলে মোৰ দৰে ছমাহ বা এবছৰৰ মূৰত যাব লাগিব নমস্কাৰ আজি পাঠ কৰিবলৈ লৈছো তুনুজ্যোতি গগৈৰ উপন্যাসিকা জোঁৱাই ধেমেলীয়াৰ তৃতীয় খণ্ড আজি পহিলা বহাগতে আঙুৰহঁতৰ ঘৰলৈ যাবলৈ ওলাই মই ভাবিছো অমুকাক কেতিয়াও কুকুৰ হ'ব নোৱাৰো ঘৰ জোঁৱাই হিচাপে থাকিবলগীয়া হলেও ৰাজকুমাৰৰ দৰে থাকিম আমাৰ সৰু ধনে পুৱাৰে পৰা ভটভটিখনকেই চাফা কৰি আছে দেখোন ই কাৰ পৰা জানো এখন লৈ আনিছে ধনেশ্বৰৰ জীয়েকক লৈ ক'ৰবাত ফুৰিবলৈ যাব যেন পাইছোঁ মটৰ চাইকেলখন মচি পিছপিনৰ চালিখনৰ ৰছীডালত ফটা কানিখন আৰিবলৈ লওঁতেই মায়ে পিতাইক কোৱা কথাষাৰ কাণত পৰিল জুহালত বহি অকণদাইটিৰ সৰু ছোৱালীজনীৰ বাবে টকা সাজি থকা পিতায়ে মাৰ কথা শুনি হানা একো নোপোৱাত মা নিজৰ কামত লাগিল ময়ো লাহে লাহে সেই ঠাই এৰি এটি বিহু নামকেই গুণগুণালো নাদৰ পানী নেখাওঁ পিতাই ভেকুলিয়ে মুতে অ পিতাই ভেকুলিয়ে মুতে ঐ ইমান ডাঙৰ হলো পিতাই সোনকালে বিয়া পাতি দে অ পিতাই বিয়া পাতি দে আমাৰ শুনে বৰটো হলো দেউতাক ক'ব লাগিব এই বহাগতে সৰু ধনৰ বিয়াখন কি যে নামটো আছিল তাইৰ লগত যেন পাতি দিয়ে হাতত বাহনী কোচালৈ চোতাল হাৰিবলৈ ওলাই অহা নবৌৱে মোৰ বিহু শুনি জোকালে মই নবৌৰ আপদমস্তকলৈ চাই পঠিয়ালো এগৰাকী সহজ সৰল গাঁৱলীয়া ধুনীয়া মহিলা হাঁহকণীয়া এখন মুখ ফৰিং ফুটা জোনাকেৰে ভৰা এটা উধনীয়া ডাঙৰ খোপা ৮০% আবুৰ হৈ থকাৰ পাছতো প্ৰকট হৈ পৰে দেহৰ খলাবমা কেতিয়াবা বৌক দেখিলে গাটো ৰাইজাই কৰি যায় অলপ মৰম কৰি দিবলৈ মন যায় হেইত কিবোৰ যে ভাবি পাওঁ নাপায় এনেবোৰ কথা ভাবিব নাপায় মই নিজকে বুজাওঁ বৌ মানেই মাতৃতুল্য মাতৃক কামাতুৰ দৃষ্টিৰে চোৱাটো মহাপাপ সঁচাই যোৱা জেঠত পদুমণি গাঁৱৰ পৰা এইখন ঘৰলৈ বৌ ডাঙৰ বোৱাৰী হৈ অহাৰ পিছৰ পৰাই আমাৰ ঘৰখনৰ জেউতী চৰিবলৈ ধৰিলে আঙুৰলতা নামটো বৰ ধুনীয়া ন বৌ বিয়াৰ পিছত আমাৰ ল'ৰা হলে ল'ৰাটোৰ নাম ৰাখিম আপেল আৰু ছোৱালী হলে তাইৰ নাম ৰাখিম পদুমকলি মাতৃতুল্য হলেও বৌৰ লগত কিছুমান কথাত ধেমালি কৰিব পাৰি মই বৌক হাঁহি হাঁহি কলো তুমি এইখন ঘৰলৈ আহি মোৰ বাট খুলি ৰাখিছা চাই থাকা ঘপকৈ এদিন আঙুৰক ঘৰলৈ লৈ আহিম যা জোৱালি হৈ তোমালোকে মিলিজুলি থাকিবা আৰু হৈছে শুনাই এইবোৰ কথা দেউতাৰ আগত কবা বৌৱে চোতাল সাৰিবলৈ আৰম্ভ কৰি ধেমালি কৰিলে তোমাৰ ল'ৰাটোৰ নাম মই ৰাখিম পুকীয়া বেঙেনা আৰু ছোৱালী হলে নাম ৰাখিম ভেদাইলতা তহঁতেনো কিনো বেঙেনা কোমোৰা বুলি কথা পাতি আছ তই যদি কৰবালৈ যাৱ বেঙেনা এটাকে জুইত ভৰাই দিওঁ নেকি কৰ্কৰা ভাতৰ লগত খাই ল পাছত ভালদৰে আহি খাবিহি পিছ চোতালত মা উপস্থিত হোৱাত বৌৱে একান্ত মনে চোতাল সাৰিবলৈ ধৰিলে তাইৰ হাঁহি উঠিলেও হাঁহিটো চাগৈ জোৰকৈ দমাই ৰাখিলে মই কৰ্কৰা ভাত নাখাওঁ দেই কৰ্কৰা লৰমৰা তপত দিনটোলৈ শকত বোলে তই বেগতে চৰুটো পাতি দেগৈ যা মই গাটো তিয়াই আহোঁ মাক কথাষাৰ কৈ মই গা ধুবৰ বাবে গামোচা বিচাৰি ঘৰৰ ভিতৰ সোমালো পুৱাৰে পৰা ঠেঙাৰ জেপত মনে মনে শুই থকা কাণফুচফুচটোৱে পিনাবলৈ ধৰিলে আঙুৰৰ ভুল ৰিং তাই মোক সোনকালে ওলাবলৈ সোঁৱৰাই দিছে মই গামোচা গেঞ্জিটো বিচাৰি লৈ খৰখেদাকৈ কুঁৱাৰ পাৰলৈ খোজ দিলো গুণগুণালো এটি বিহু নাম হৈ আহোঁতে দেখো ধন যাওঁতে দেখো ধন ঐ বগী জামুকৰে ঐ কলি
ঐ খোৱাৰো নহলি পিন্ধাৰো নহলি ঐ চকুৰ হে পুৰণি হলি। গাত চাবোন ঘঁহি থাকোঁতে ভাবিলোঁ আজিৰ দিনটোৰ বাবে আঙুৰ আৰু মই কিমান দিনৰ পৰা যে বাট চাই আছোঁ। প্ৰথমবাৰৰ বাবে আঙুৰৰ লগত ভাবি শালপতিৰ ঘৰলৈ আলহী খাবলৈ সকলোৱে জনাকৈ যাম। শালপতিৰ লগত চিনাকি হ'ম আৰু বহু দিনৰ মূৰতহে জানমণিক দেখিম। মনত আনন্দ জেতুকাৰ ৰং নালাগিবনে? সৰু শালপতিয়ে 4 মাহমানৰ আগতেই আঙুৰক কৈছিল যে তেওঁ বহাগত ঘৰলৈ আহিব আৰু মোৰ লগত চিনাকি হ'ব। আজিৰ দিনটোৰ বাবে আমি দুয়ো প্ৰস্তুতিও চলাইছিলোঁ দীৰ্ঘদিনৰ পৰা। জানমণিৰ ঘৰ লোহালী গাঁৱত। আগতে গাঁওবুঢ়া চুকৰ পৰা মানুহে লোহালীলৈ খোজকাঢ়িয়েই গ'লেও আমিতো খোজকাঢ়ি যাব নোৱাৰিম। আঙুৰৰ দৰে ধুনীয়া ছোৱালী এজনীক হাত বেগীত উঠাই নিবলৈও লাজ লাগে। গতিকে মই একেলগে কাম কৰা অংকুৰজৰ পৰা মটৰচাইকেলখনকে ভাড়াত আনিছোঁ। চহৰৰ পিলিঙা ডেকাৰ মটৰচাইকেলত উঠি ধুনীয়া ছোৱালী এজনীয়ে উঠন বুকুৰে ডেকাৰ পিঠি হেঁচি ৰখা বা কঁকালত আলফুলে সাৱটি ধৰা দৃশ্যটো দেখিয়েই ভাল লাগে। আঙুৰে আকৌ মোৰ পিঠিত বুকুৰ কোমলবোৰেৰে হেঁচি ৰাখিবলৈ বা কঁকালত আলফুলে সাৱটি ধৰিবলৈ লাজ কৰিব নহয়। তাই যিহে ছোৱালী। তহঁত থাকি নাহিবি আকৌ, সাজ লগাৰ আগে আগে ঘৰলৈ উভতি আহিবি। মটৰচাইকেলখনৰ গতি বঢ়াই দিয়াৰ লগে লগে ধনেশ্বৰ নিচাদেউৰ মাতষাৰ কাণত পৰিল। আঙুৰে বুলি শলাগিলেও সি শুনা নাপালে চাগৈ। পদূলিৰ পৰা আলিবাটত মটৰচাইকেলখন তুলি পিছলৈ ঘূৰি চাওঁতে দেখিলোঁ নিচাদেউ আৰু এপাদেউৱে আমালৈকে একেথিৰে চাই আছে। চকুৱে চকু পৰাত লগে লগে হাতকেইখন জোকাৰি দিলে। বাটত লগ পোৱা চিনাকি মানুহবোৰে আমালৈ চাই মিচিকিয়াই হাঁহি দিছে। কোনোৱে ক'ত ফুৰিবলৈ যাওঁ ঐ বুলি মাতষাৰ লগাইছে আৰু কোনোৱে পিৰালিৰ পৰাই চাই পঠিয়াইছে। মটৰচাইকেলখন টেঙাখাট চাবুৱাৰ গড়কাপ্তানি পথটোত উঠাৰ পাছত মই পেটে পেটে আশা কৰিলোঁ আঙুৰক আগতে কৈ থোৱাৰ দৰেই মোৰ কঁকালত আলফুলে সাৱটি ধৰক, পিঠিত মূৰটো থওক, তেতিয়াহে মটৰচাইকেল চলাই মজা পাম। বহু পৰলৈকে আঙুৰে মোক সাৱটি নধৰাত মই মটৰচাইকেলৰ গতি আৰু বঢ়াই দিলোঁ, একেবাৰে ৰণুৱা ঘোঁৰাৰ দৰেই। ইমান জোৰে নচলাবা না বুলি আঙুৰে মোৰ পেটত পিছপিনৰ পৰা সাৱটি ধৰি ধূলিৰ পৰা ৰক্ষা পাবলৈ মুখখন পিঠিত গুজি দিয়াত মোৰ তন মন এক অজান পুলকত সিঁহৰিত হৈ উঠিল। ভাৱ হ'ল মই যেন মটৰচাইকেলত উঠি এনেকুৱা এটা পিনপিনীয়া পথেৰে গৈয়েই থাকিম। তোমাক বহুত দিনৰ মূৰত দেখিলোঁ, ভালনে? আহা বহাহি। মটৰচাইকেলৰ শব্দ শুনি ঘৰৰ ভিতৰৰ পৰা ওলাই অহা জানমণিয়ে আমাক, বিশেষকৈ মোক আঠে বেঠে চৰা ঘৰলৈ আদৰি নিলে। আঙুৰে পোনছাটেই ভাগিনীয়েকহঁতক মাতি মাতি ঘৰৰ সিমূৰ পালেগৈ। কাণত পৰিল মাহী মাহীকৈ উলাহত উতলা হৈ পৰা দুটা শিশুৰ আবদাৰ ভৰা মাত। জানমণিৰ লগত কুশল বাতৰি বিনিময় কৰি থকাৰ সময়ত মই কিছু অস্বস্তিও অনুভৱ কৰিলোঁ। এই কামি এসময়ত কম জোকোৱা নাছিলোঁনে? জীয়ৰী কালত দেখা লাহী শৰীৰৰ জানমণি এতিয়া কিবা ভৰপূৰ যেন লগা হৈছে। শৰীৰত সামান্য মেদ বৃদ্ধি হ'লেও এই মেদখিনিয়ে তাইৰ সৌন্দৰ্য লাঘৱ কৰা নাই, বৰং বঢ়াইছেহে। অলপ সময়ৰ পাছত জানমণিৰ দেউৰেকৰ লগতে শাহুৱেক শহুৰকো ওলাই আহিল। কম সময়ৰ ভিতৰতে সকলো ঘৰুৱা হৈ পৰিল। পিছে ভাবি শালপতিক নেদেখি মই সুধিলোঁ, ভিনদেউ ঘৰত নাই নেকি? আমাৰ এওঁ এই খুৰাকৰ ঘৰলৈ গৈছে, আহিবই আৰু। ৰ'বা, তোমাক মোৰ ল'ৰা ছোৱালীকেইটাৰ লগত চিনাকি কৰাই দিওঁ। জানমণিয়ে ভিতৰৰ পিনে মুখ কৰি মাত দিলে, ৰহনজানী, চোৱাহিচোন কোন আহিছে। আইজনী, সিহঁতক লৈ আহাচোন। জানমণিৰ কথা শুনি মোৰ কাণমূৰ গৰম হৈ যোৱা যেন লাগিল। মই তলমূৰ কৰি জেপৰ পৰা ভ্ৰাম্যমান ফুচফুচটো উলিয়াই এনেই পিটিক পাটাক কৰিবলৈ ধৰিলোঁ। আঙুৰে হাতত ধৰি লৈ অহা ৰহনজন আৰু ৰহনজনীৰ সৈতে চিনাকি হ'লোঁ। বেছ চটফটীয়া আৰু মৰম লগা ল'ৰা ছোৱালী। আলহী আহিলে যেন পাওঁ। কপৌ ফুল ভিনিহিয়ালৈ কি আনিছা? ঘৰৰ ভিতৰলৈ সোমাই অহা থুলন্তৰ চেহেৰাৰ ভাবি শালপতি অৰ্থাৎ সুন্দৰ ফুকনে মোক দেখাৰ লগে লগে সুন্দৰ হাঁহি এটাৰে সম্ভাষণ জনালে। সন্মুখৰ চফাখনত বহি লৈ মোৰ ফালে চাই ক'লে, আপোনাৰ কথা বহুদিনৰ পৰা শুনিহে আছো আৰু আজি প্ৰথম দেখিলোঁ। ভিনদেউ,
নাম আছে, নাম কাঢ়ি মাতিব। এই জোকাই নাথাকিব দেই, নহ'লে কিন্তু মোৰ খং উঠিব। মই কিবা এষাৰ ক'বলৈ লওঁতেই আঙুৰে ভিতৰৰ পৰা মাত লগালে। খোলখালিৰ খং মানে ভিনিহেকৰ ৰং দিয়াচোন। ফুকনে টিপ্পনী এৰিলে। বহু কথাই ওলাল আমাৰ মাজত। এইবাৰ বৰষুণ কম হোৱাৰ পৰা পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সমস্যালৈকে, লোহালী গাঁৱৰ বাট পথৰ পৰা VCDৰ অভিনেত্ৰীয়ে ভালদৰে বিহু নাচিব নজনালৈকে সকলোতে বিজ্ঞৰ দৰে মন্তব্য দিলে সুন্দৰ ফুকনে। মাজতে চাহ দিবলৈ আঙুৰ ওলাই আহিল। চাহৰ ট্ৰেখনলৈ মই বৰ হতাশেৰে চাই পঠিয়ালোঁ। বিহুৰ দিনা কোনোবাই আলহীৰ ঘৰত চাহ খায়নে? মিতিৰৰ ঘৰলৈ আহি একোৱেই দেখোন নজমিব। আমিতো বিহুৰ দিনা চাহ ভাত খাই সন্তুষ্ট হোৱা মানুহ নহয়। আমাৰ ভিনিহঁত শংকৰী হয় দেই, তুমি ইয়াত চাহ দেখি নাক কোচালে নহ'ব আকৌ। আঙুৰে মোৰ মনটো পঢ়িব পাৰি লাহেকৈ ক'লে। মই ফুকনৰ ওচৰত যথেষ্ট অপ্ৰস্তুত অনুভৱ কৰিলোঁ। সাজপানী নহ'লে কি হ'লে? বিলাতীবিধ মজুত আছে নহয়। আমি আৰু সেই বন্দুক বাৰু চুই থকা মানুহ, সেই টুপি নধৰিলে তেজেই গৰম নহয় দিয়াচোন। চাহৰ কাপ এটা হাতত তুলি লৈ ফুকনে ক'লে। মই শংকৰী হৈও মনে মনে এই টুপি ধৰোঁ বুলি য'তে ত'তে উলিয়াই নুফুৰিবা আকৌ। কিয় নুফুৰিম? ফুৰিম। মদ মাংসৰ লোভ সামৰিব নোৱাৰিলে শংকৰী হ'বই নালাগে। আনক দেখুৱাই নিৰ্মল ভকত, পেটত ৰাখিব কপত। আঙুৰে মুখ ভেকুচাই ক'লে। সেইটোৱেতো দুনিয়াৰে নিয়ম। আমাৰ মানুহবোৰে আগতে এই বুলি বিহু গাইছিল। আনৰে আগতে কেতেৰাই ঐ মাতিবা, কেতেৰাই ঐ মাতিবা, ঐ ভিতৰি ঐ নেৰিবা বেঠা। দুলীয়াজানৰ গাভৰু দলঙত বনভোজ খাবলৈ যাওঁতেই বিলাতী ভিত ধৰিছিলোঁ আৰু সেইদিনা লগৰবোৰৰ লগত খুব নাচিছিলোঁ। আজি বহুত দিনৰ মূৰত ভাবি শালপতিৰ সৈতে বিলাতী বিধত চুমুক দি ভাবিছোঁ, 3 পেক বা 4 পেকতকৈ বেছি নাখাওঁ। হিচাপৰ বাহিৰত খালে আবুল তাবুল বলকি পাম আৰু পাছত কথাই কথাই আঙুৰৰ গালি খাম। আঙুৰে মোক আকাৰে ইংগিতে বেছি নাখাবলৈ ক'লেই। খোৱাৰ মেজত বহি খৰলীয়াকৈ ভজা কুকুৰা মাংসৰ লগত 2 পেগমান ধৰাৰ পাছতেই মোৰ তেজবোৰ গৰম হৈ পৰিল। খুব জোৰেৰে হাঁহিবলৈ মন গৈছে, কিন্তু আঙুৰৰ ভয়ত পৰা নাই। নাচিবলৈ মন গৈছে, পৰা নাই। চিঞৰি চিঞৰি বিহু এফাকি গাবলৈ মন গৈছে, পৰা নাই। 3 পেক ধৰাৰ পাছত মই মনটোক দমাব নোৱাৰি গাই উঠিলোঁ। ঢোলে বাই ঢুলিয়াই, খোলে বাই খুলিয়াই, ঢোলে বাই ঢুলিয়াই, খোলে বাই খুলিয়াই, কাৰ ঘৰৰ নাচনীয়ে নাচে হে, ওই উচর চাপি চাপি, ওই নাহি বা আইজহনি, ওই উচর চাপি চাপি, ওই নাহি বা আইজহনি, ওই তোৰে হেনো গাত মোহিনী আছে হে। বাহ, বঢ়িয়া শালপতি। আমি কেম্পত পাৰ্টি হ'লে কি বুলি বিহু গাওঁ জানে নাই? ফুকনে 6ষ্ঠ পেকটো কটকটকৈ ডিঙিত ঢালি গাই উঠিল। ডিফেন্সৰ চাকৰি নালাগে ঐ জানমণি, নালাগে ঐ জানমণি, নালাগে মাহে মাহে পেঞ্চন। তুমি কৰিবা মডেলিং, মই কৰিম এক্টিং, মই কৰিম এক্টিং, খোৱা মেলা নাথাকে টেনচন। আজয় হ'ব হ'ব, তোমালোকে এনেদৰে বিহু গাই থাকিবলৈ হ'লে ওচৰৰ মানুহে কিন্তু আমাৰ ঘৰত ফাংচন হৈছে বুলি দৌৰি আহিব। হাতত কৰচ এখন লৈ পাকঘৰৰ পৰা জানমণি ওলাই আহি আমালৈ চাই ক'লে। তোমালোক দুজন কিন্তু ভাল মিলিলা দেই। ঠিক ক'লা তুমি, আমি ভাল মিলিলো। ফুকনে মোৰ ফালে চাই এবাৰ লাহেকৈ সুধিলে, আপুনি পিছে বিয়াৰ লেঠাটো কেতিয়া মাৰিম বুলি ভাবিছে? ফুকনৰ প্ৰশ্নৰ উত্তৰ ঘপহকৈ দিবলৈ মোৰ অসুবিধা হ'ল। সৌ সিদিনা ককাইৰ ঘৰ উঠা পাতি উঠিছোঁহে। তেনেস্থলত মোৰ বিয়াৰ যা যোগাৰ কৰিবলৈ ঘৰৰ কাৰোৰে মনত জোৰ নাইথোন। ঘৰৰ মানুহবোৰে মোক 1 বছৰ বা 2 বছৰৰ পাছতহে বিয়া কৰাই দিয়াৰ বিষয়ে গুণাগুঠা কৰিছে। মই নিজেও সাৰ কাৰখানাৰ অস্থায়ী চাকৰিটো এৰি ভাল দৰমহাৰ চাকৰি এটা বিচাৰি আছোঁ। আঙুৰক বিয়া কৰাই মই বহুত সুখত ৰাখিব বিচাৰোঁ, একেবাৰে চৌকেছৰ জাপানী পুতলাৰ দৰে।
ফুকনক মোৰ সমস্যাবোৰৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিলোঁ। আচলতে বিয়া কৰাবলৈ দম লাগিব বুজিছে, দম লাগিব দম। আমি ছোৱালী চাইছোঁ, পচন্দ কৰিছোঁ আৰু দুদিনৰ পিছত বিয়া পাতিছোঁ। সুৰাৰ নিচাই ফুকনক আৰু কোবালে। বিয়াখন পাতি পেলাওক, লাগিলে মই সহায় কৰিম আপোনাক। এনেকুৱা লাগিল জানমণিহঁতে মোক বৰ শৰাই দি ঘৰলৈ আদৰি আনি এতিয়া চোৰাত পাতেৰে কোবাবলৈ ধৰিছে। মই আহত হ'লোঁ। টিকিচকৈ খং উঠি আহিছিল যদিও খংটো দমালোঁ। মই নিৰুত্তৰ হৈ ৰোৱাত ফুকনে হয়তো নিজৰ ভুল উপলব্ধি কৰিব পাৰিলে আৰু মুখত দুখী দুখী ভাৱ এটা ফুটাই ক'লে, চৰি হা, বেয়া নাপাব, মোৰ নিচাটো বেছি হৈ গৈছে। হঠাৎ অসহজ হৈ পৰা পৰিৱেশটো সহজ কৰিবলৈ আমি দুয়ো চেষ্টা কৰিলোঁ। মদৰ গিলাচ সামৰি বেলেগ কথা উলিয়ালোঁ। ভাত পানী খোৱাৰ পাছতো অনুভৱ কৰিলোঁ যে নিচা ফাটি যোৱা নাই, ৰিমঝিমকৈ লাগিয়ে আছে। পাহৰি যাবলৈ চেষ্টা কৰিলেও মনলৈ বাৰে বাৰে আহিল ভাবি হালপতিয়ে কৰা কটু মন্তব্যৰ শাৰী। মই নিজকে সংযত কৰি বিভিন্ন ফুচুৰি উলিয়াবলৈ ধৰিলোঁ, নিজৰ খং হতাশা ঢাকি ৰাখিবৰ বাবেই। বেলি পৰু পৰু হওঁতেই আমি ঘৰলৈ উভতিবলৈ সাজু হ'লোঁ। জানমণিয়ে মোক বিহুৰ উপহাৰ হিচাপে পেকেট এটা দিলে। মই সিহঁতক দিয়া উপহাৰবোৰতকৈ নিশ্চয় দামী হ'ব, টকা থকা মানুহটো। তথাপি উপহাৰটো লৈ কোনো ধৰণৰ উৎসাহ অনুভৱ নকৰিলোঁ। আগতে মানুহবোৰে ঠিকেই কৈছিল যে ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা শুনিব নোৱাৰি। আমাক পদূলিলৈকে আগবঢ়াই দি জানমণিয়ে ক'লে, বেয়া চেয়া নাপাবা দেই, ডালিমী বাইক ক'ব লাগিব, আমাৰ ভনী যোৱাৰ কিন্তু বৰ ধেমেলীয়া দেই। আঙুৰহঁতৰ ঘৰ পাওঁহি মানে সাজেই লাগিল। তাইৰ ঘৰৰ পদূলিত আকৌ মনত পৰিল সুন্দৰ ফুকনৰ অসুন্দৰ বাক্যশাৰী। হঠাৎ কিবা ভাবি মই মটৰচাইকেলখন আঙুৰৰ ঘৰৰ পদূলিত নভৰাই নিজৰ ঘৰৰ ফালে চলাই দিলোঁ। বিলাতীবিধৰ নিচা লাগিয়েই আছে যে। কলৈ নিয়া? আমাৰ ঘৰ এইটোহে। আঙুৰে একো তৰ্কিব নোৱাৰি চিঞৰি উঠিল, একেবাৰে মোৰ ঘৰলৈকে লৈ যাওঁ। অথনি ভিনীয়েৰে তোমাক বিয়া পাতিবলৈ মোৰ দম নাই বুলি কৈছিল নহয়, দেখুৱাই দিওঁ এতিয়া দম আছে নে নাই। এই বুলি কৈ মই মটৰচাইকেলৰ গতি বঢ়াই দিলোঁ। ৰখোৱা, পাগলৰ দৰে কথা নকবা। ৰখোৱা বুলি কৈছো নহয়। মই চিঞৰি দিম, জপিয়াই দিম। এই পাতে আজি মোৰ কলিজা খালে। কিং কৰ্তব্য বিমূৰ হৈ আঙুৰে চিঞৰ বাখৰ জুৰিলেও মই নিজৰ ঘৰৰ ফালেই আঙুৰক লৈ গৈ থাকিলোঁ। কাৰণ বিজয় গগৈয়ে কাৰো অপমান সহ্য কৰিব নোৱাৰে। কাণত পৰিল বুলবুহঁতে গোৱা এফাকি বিহু। উচল চাই কঠীয়া পাৰিবা কলীয়া অৱতত নিহিচি বাও ধান ঐ সময় হলে কলীয়া ঐ বিয়াখন পাতিবা ঐ দিন গলে হ'ব গৈ টান।